নমস্কাৰ বন্ধু বান্ধৱীসকল, চিলিমাৰ পাকঘৰলৈ সকলোকে স্বাগতম। আজি মই বনাবলৈ লৈছোঁ আফুগুটিৰ সৈতে মাছৰ ৰেচিপি। আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰেচিপিটোৰ কাৰণে মই লৈছোঁ 3টা পিঁয়াজ, 3টা বিলাহী আৰু আধা কাপ দৈ। আৰু ইয়াৰ লগতে লাগিব আফুগুটি। আফুগুটিখিনি আগদিনাই মই তিয়াই থৈছিলোঁ, কাৰণ এইখিনি অলপ পানীত সিজি উঠিব লাগিব, তেতিয়া পেষ্ট কৰোঁতে অলপ ভাল হ'ব। ইয়াত মই আফুগুটিখিনি পেষ্ট কৰি ল'লোঁ, আপোনালোকে দেখা পাইছে এইখিনি। এতিয়া মই পিঁয়াজ আৰু বিলাহীখিনি সৰু সৰুকৈ কুটি লৈ তেলত প্ৰথমতে পিঁয়াজখিনি ভাজি ল'লোঁ। অকণমান সময় ভজাৰ পিছত তাতে মই বিলাহীখিনিও দি দিলোঁ। বিলাহীখিনি দি লৈ তাত মই অকণমান নিমখ দিলোঁ, যাতে পিঁয়াজ আৰু বিলাহীখিনি ভাজোঁতে অকণমান নৰম হয়। এয়া মোৰ পিঁয়াজ আৰু বিলাহী ভজা হৈ গ'ল, অলপ ৰঙচুৱাকৈ ভাজি লৈছোঁ। এতিয়া মই এখন প্লেটত উলিয়াই লৈ ঠাণ্ডা হ'ব দিছোঁ। আৰু ঠাণ্ডা হোৱাৰ পিছত ইয়াত মই অলপ আদা আৰু নহৰু দি পেষ্ট বনাই লৈছোঁ। সেই এখন কেৰাহীতে তেল অলপ গৰম কৰি তাত মই অলপ কালজিৰা দি দিলোঁ। এতিয়া মই পেষ্ট কৰি থোৱা আফুগুটিখিনি ইয়াত মই ভাজিবলৈ লৈছোঁ। পেষ্টখিনিত থকা পানীখিনি শুকাই যোৱাৰ পিছত ইয়াত মই আৰু অকণমান এক্সট্ৰা পানী দি আৰু কিছু সময় ভাজি আছোঁ। আফুগুটিখিনি ভালদৰে ভজা হোৱাৰ পিছত ইয়াত মই পিঁয়াজ আৰু বিলাহীৰ পেষ্টখিনি দি ভালদৰে মিহলি কৰি আছোঁ। বিশেষকৈ এইখন আঞ্জা বেছিকৈ লৰাই ভাজিব লাগিব। ভজাতে ভাল হ'লেহে ইয়াৰ পাৰফেক্ট টেষ্টটো আহিব। এয়া মই ভালদৰে ভাজি লৈ ইয়াত অকণমান হালধি দি দিলোঁ। হালধি দি আৰু লৰাই ভাজি থাকিব লাগিব। হালধি গুড়িখিনি দি ভালদৰে লৰাই ভজাৰ পিছত ইয়াত মই অকণমান আৰু পানী দি দিলোঁ। আপোনালোকে ইয়াত দেখাৰ দৰে ইয়াত মই অকণমান পানী দি ল'লোঁ। পানী দি ভালদৰে মিহলি কৰি আৰু কিছু সময় ভাজি আছোঁ। এতিয়া এইখিনি ভজা হোৱাৰ পিছত মই দৈ ব্যৱহাৰ কৰিম। দৈখিনি ব্যৱহাৰ কৰাৰ আগতে মই গেছটো 3 মিনিটমানৰ কাৰণে বন্ধ কৰি ল'লোঁ, কাৰণ হিটটো বেছি হৈ থাকিলে দৈখিনি ইয়াৰ পিছত আঞ্জাখন ফাটি উঠিব পাৰে। সেইকাৰণে মই অলপ সময় লৰাই আঞ্জাখন ঠাণ্ডা কৰি লৈ মই দৈখিনি তাতে ঢালি দিলোঁ। প্ৰায় আধা কাপমান দৈ মই ইয়াত ব্যৱহাৰ কৰিছোঁ। আকৌ মই গেছটো লগাই লৈ এইখিনি ভালদৰে ভাজিম। তেতিয়ালৈকে ভাজিম যেতিয়ালৈকে এক্সট্ৰা পানীখিনি শুকাই নাযায়। এইখিনি মানলৈকে ভজা হোৱাৰ পিছত এতিয়া মই আঞ্জাখনত সম্পূৰ্ণ পানী দি দিম। আঞ্জাখন মই 3জন মানুহৰ হোৱাকৈ বনাইছোঁ। ইয়াত মই পানী দিয়াৰ পিছত নিমখ অলপ দি দিলোঁ, কাৰণ মই আগতে নিমখ দিয়া নাছিলোঁ। এতিয়া মই ঢাকনিখন বন্ধ কৰি দিছোঁ এটা উতল অহালৈকে। ভালদৰে উতল অহাৰ পিছত ইয়াত মই এতিয়া মাছ দিম। ইয়াত মই আগতে ভাজি থোৱা 3 পিচ মাছ আঞ্জাখনত পেলাই দিলোঁ। মাছখিনি দি অকণমান সময় এনেকৈ লৰাই থাকিলোঁ। মাছখিনি দি ভালদৰে উতল অহাৰ পিছত এতিয়া মই ইয়াত মছলা দিম। মোৰ হাতত থকা মাদ্ৰাজী মছলাবিধেই মই ব্যৱহাৰ কৰিছোঁ। ইয়াত মই আধা চামুচ মছলা দি দিছোঁ। ইয়াত মই এক্সট্ৰা জ্বলা ব্যৱহাৰ কৰা নাই, কাৰণ শুকান জলকীয়া গুড়ি মছলাবিধত অলৰেডি আছে। ইয়াত কোনো মাদ্ৰাজী মছলা লাগে বুলি কথা নাই। মোৰ হাতত এইবিধ মছলা আছে কাৰণে মই এইবিধে ব্যৱহাৰ কৰিছোঁ। আপোনালোকেও আপোনালোকৰ সুবিধা অনুযায়ী মছলা ব্যৱহাৰ কৰিব। মছলাখিনি ভালদৰে মিহলি কৰি পাৰফেক্ট টেষ্ট অহালৈ
ঢাকনি। এয়া মোৰ হৈ গ'ল সম্পূৰ্ণ আঞ্জাখন বনোৱা। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু মই দিয়া ভিডিঅ'বোৰ যদি চাই ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ মোৰ অভিজ্ঞতা এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আশা কৰিলোঁ আপোনালোকে ভাল পাব আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।